সকল সকলোলৈ বিশেষকৈ বহুত বেছিকৈ মৰম আৰু ভালপোৱা যাচিছোঁ। ধন্যবাদ। ইমান মৰম দেখিছোঁ ইয়াত, ইমান আদৰ কৰিছে আপোনালোকে। আচলতে মোৰ ওচৰত ভাষা নাই বুজাবৰ কাৰণে। যি কি নহওক, হেল্ল', টুমটেঙৰ ফালৰ পৰা আমাক ফোন কল আহিছে যে ৰাস মহোৎসৱ আছে, আপুনি আহিব নেকি? আমি কৈছোঁ আমি কিয় নাযাম। এইখন ঠাইত মই আগতে অহাৰ নাই, মোৰ খুব হেঁপাহ আছিল আপোনালোকক লগ পোৱাৰ, এইখন মঞ্চত গীত গোৱাৰ।